বন্ধুসকল ভাবিছিলোঁ কৰোণা এদায় হ'ব, এখন ৰেঞ্জাৰ চাইকেল লৈ এটা গপ্ৰ কেমেৰা লৈ কমতি দামী ক'ৰবাত ফুৰিব যাম, ওলাই যাম, তোমালোকৰ বাবে ভিডিঅ' আনিব চেষ্টা কৰিম বুলি ভাবিছিলোঁ। তো এতিয়া কি কৰিবা, প্ৰথমটো কৰোণা হ'ল, শেষ হৈ গ'ল, দ্বিতীয়টো কৰোণা হ'ল, ইলেকশ্যনৰ পিছৰ পৰা শেষ কমিছিলে অলপ অলপ। তো এতিয়া আকৌ বৰ্তমান আহিলে তৃতীয়টো কৰোণা। এতিয়া তৃতীয়টো হৈছে কোম্পানীৰ ওচৰতে হৈছে। তো আমাক এতিয়া ৰুমৰ পৰা ক'তো ওলাই যাব কোৱা নাই, অকল ৰুমতে থাকিব কৈছে মেনেজাৰে। ক'ৰবাত যাবলৈ হ'লেও চিকিউৰিটিৰ পৰা পাৰ্মিশ্যনটো লৈ যাব কৈছে। এতিয়া কি কৰিবা, উপায় নাই ন, এতিয়া ৰুমতে থাকিব লাগিব। সঁচাই বন্ধুসকল, আমাৰ দিনকালবোৰ বৰ বেয়ালৈ আহিছে নেকি। কোম্পানীৰ ওচৰত কিবা কাম কৰি আছে, চাউণ্ডটো আহি আছে, কিবা মেচিনৰ কিবা এটা কাম কৰি আছে, নাজানো মই, চাউণ্ডটো আহি আছে ইয়ালৈ। কৰোণা আহিব যাব, আমিতো এনেকৈ মন মাৰি থাকিলে নহ'ব। তো ব'লক আমাৰ ভিডিঅ'টো আজি আৰম্ভ কৰি দিওঁ। মই আমাৰ ৰুমৰ তলতে বহি আছিলোঁ খটখটিত। তো এতিয়া মই ওপৰত যাওঁ। ওপৰত যাবলৈ হ'লে আমাৰ খটখটি দিছে নাই কেনেকুৱা, তো খটখটিৰ ওপৰেদি যাম। এতিয়া মই খটখটি নাই মানে, মোৰ লগত আছে আমাৰ ভাবি। কেনেকুৱা ভাবি, বঢ়িয়া নে? ব'লা ব'লা, আমাৰ খটখটি দেখিছানে বাৰু, এনেকৈ যাব লাগে। তো গতিকে তোমালোকে আৰু এতিয়া মই যাওঁ ওপৰত। ওপৰত থাকি এনেই ভাল লাগে মানে, আহিলোঁ দিয়ক যেনে তেনে ওপৰত থাকি ভাল লাগে, কিবা এটা বহুত ভাল লাগে। মনটো কেতিয়াবা বেয়া লাগিলে ওপৰতে, কেতিয়াবা এইফালে এটা ৰাস্তা আছে মেইন ৰোডৰ নিচিনা, তো কেতিয়াবা এনেকৈ চাই চাই মন বেয়া লাগিলে এনেকৈ ইয়াত ৰখি থাকোঁ। মই যে এই মাইকটো লগাই আছোঁ ন বন্ধুসকল, এই মাইকটো মানে এতিয়া বৰ্তমান ইউজ কৰা নাই। মই এই মাইকটো ইউজ কৰা নাই, লগোৱাই নাই ইয়াত কেমেৰাত। কেলৈ নাই কোৱা, তো ইয়াত মানে কিবা এটা মাইকটো ছেটিং কৰিব লাগে। মই সিমানটো নাজানো ছেটিং কৰিবলৈ, ইউটিউবত ভিডিঅ' চাব লাগিব কেনেকৈ ছেটিং কৰে, তাৰপিছতে মাইকটো লগাম। কোৱালিটিটো এনেই লগাই চাইছিলোঁ অথনি, চাউণ্ডটো ইমান ভালকৈ অহা নাই। ছেটিং কৰাৰ পিছতহে গম পাম মানে। ইয়াৰ প্ৰাইচটো ক'ত গ'ল মাইকটো? অঁ সেইটো পৰি থাকিলে, সেইটো পৰি থাকিলে, এই বস্তুটো পৰি গৈছিলে, কি কয় নাজানো। এইটো এই মাইকটো কিমান লৈছিলে, প্ৰাইচটো কিমান, তো আজি নকওঁ, বেলেগ এদিনাখনি ক'ম। তোমালোকে প্ৰাইচটো শুনিলে ভয় খাবা, সেইবাবে নকওঁ, বেলেগ ইউজ কৰা নাই, এনেই ডিঙিত লমাই থৈ দিছোঁ এডাল। এইফালে ছাইডতে আমাৰ ভাবি বহি আছে। কেনেকুৱা আজি বন্ধ ন, আজি ঈদ আছে। তো বন্ধুসকল এটা কথা কৈ দিওঁ, আজি ঈদ আছে, সেইবাবে আমাৰ কোম্পানীৰ ফালৰ পৰা বন্ধ দিছে। সকলোকে ঈদৰ স্বাগতম জনালোঁ। মাৰ মাৰ কেইচান মাৰিব পাৰিবি এনে মাছ? 3 চাট, 1 চাট, 2 চাট, 3 চাট। মই কেইচাট মাৰিম কম নেকি? মই 10 চাট মাৰিম, সঁচা মাৰিম। তই কেমেৰা ধৰিয়া, তোৰ লুঙিখন পিন্ধিয়ে এতিয়া মই ইয়াত বুকডাউন মাৰিম। ধৰ কেমেৰা ধৰ, 10 চাট মাৰিম, পাক্কা মাৰিম মানে। নহ'ব, মাৰিম ন, সেইটো নোৱাৰ। 10 চাট মাৰিম দেই, ভালকৈ ঢাকি দিব নি আৰু? নেভাগে কেলৈ হয়, লোহা হয়, নেভাগে। কৃষ্ণ দেই, 10 চাট মাৰিম না, নোৱাৰ। চাবি আৰু। ভাই অকলে অকলে ইয়াত কি চিন্তা কৰি আছো? মনত পৰিছে সৰু গালটোলে। হ'ল মোক কবি, মই ক'ম। ওপৰতে ষ্টেটাছ এটা বনালোঁ সৰু সুৰা, ইনষ্টাগ্ৰামত দিবলৈ। যদিহে তোমালোকে মোৰ ইনষ্টাগ্ৰামত ফ'ল' কৰা নাই, তো তোমালোকে ফ'ল' কৰি দিবা। নামটো চেঞ্জ কৰিবলৈ চাই আছোঁ, প্ৰাঞ্জল বুলি আছে নামটো। তো ইনষ্টাগ্ৰামত ফ'ল' কৰি দিবা, বঢ়িয়া বঢ়িয়া ষ্টেটাছ তোমালোকে চাব পাৰিবা। তো আমাৰ এতিয়া ইয়াৰ মোবাইলতে ষ্টেটাছটো বনাইছিলোঁ, ইও এটা ষ্টেটাছ বনাই বঢ়িয়া বঢ়িয়া। তো বন্ধুসকল, আমাৰ এতিয়া বৰ্তমান ষ্টেটাছ বনোৱা হৈ গ'ল, মানে ভিডিঅ' সৰু সুৰা।
আমি এতিয়া বেলেগ এটা ৰুমলৈ যাম ভাবি যাওঁ নে এই যোৱা ব'ল আকৌ খটখটি এটা জঁপিয়াই দিব লাগিব যাব এটা আছে কেনেকুৱা আছো কোনো উঠিছাই নেকি উঠিয়ে চাব পিনি ঠিকে আছে এডাল লৈ কি পাওঁ ইয়াত ঠেকেয়া আছে নেকি ঠেকেয়া নেকি ওপৰত লাগি আছে ওপৰত দিছা নহ'লে হে কোনে কাটিব কাটি দিলে ভালকৈ চাবি আকৌ ঠেকেয়া খাই নাই বাৰু হে এইটো 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 এটা আছে এইটো অকণমান অকণমান দীঘল হ'ব লাগিছে ছুটি হ'ল দীঘল লৈ কাটিব লাগিছে দেই যাংগে দেই কাকা দেই লাইট চাইট অফ হৈ আছে কিন্তু লাইট দি দে ক'তা লাইট পুৰা ঘুমাই আছে না নদী হে একদম ডিউটি ছুটি হয় মজাই বেলেগ ন কা পইচা ওপৰত পইচা তলত মানুহ পুৰা ঘুমাই আছে না এইকেইটা বঢ়িয়া দে ঘুমাই থাক দে ডিউটি নাই আজি এইবিলাক আছে চাগে কেলে চলাই আছে বেয়া বস্তু খাওঁ নি মোকো দেচোন এটা তাকে টকা কাণখন সজোৱা আছে মানে ব্ৰ থকা দেই যামগৈ আমি দেই ভালকৈ থাকিবা একদম কণা চনা হৈ আছে ক'তো লাইন যাবা দেই ঠিক আছে ব'ল আমি এতিয়া আমাৰ এতিয়া 3টা ৰুম আছে 3টা ৰুমৰ পৰা এতিয়া আমি এই লাষ্ট ৰুম হয় তাৰপৰা ওলাই আহিলোঁ এনেই মানে আজি অলপ ঘূৰি ফুৰিছোঁ য'ত ত'ত এইফালেও আছে ৰুম এইফালে এটা ৰুম আছে এইডোখৰতো এটা ৰুম আছে পুৰা আন্ধা হৈ আছে কোম্পানী মানে পুৰা ভিতৰত আছোঁ যে আন্ধা হৈ আছে এতিয়া আমি আকৌ আমাৰ ৰুমলৈ যাম কোম্পানী সেইটো দেখাব নোৱাৰোঁ আকৌ আহি গ'লোঁ আমি ঘূৰি ৰুমত আহি গ'লোঁ এতিয়া ৰুমত গৈ অলপ ৰেষ্ট কৰিব লাগিব ইমানকৈ ঘূৰি ফুৰাটো ভাল নহয় মানে আমাক ৰুমতে সোমাই থাকিব কৈছে আমি ওলাই ফুৰিছোঁ য'ত ত'ত তো সোমাই থাকোঁগৈ আমাৰ কাৰণে ভাল হ'ব 5 minutes later. বন্ধুসকল এতিয়া মানে অথনি বনাই আছিলোঁ মৰ্ণিঙত ভিডিঅ' তো এতিয়া ইভিনিং টাইমটো 4টা বাজিছে হাতখন এনেকৈ চাইছোঁ ঘড়ীটো আচলি হৈছিলে ঘড়ীটো নাই কিন্তু তো এতিয়া বাজিল 4টা বজাত বৰষুণটো পূৰা ডিং কৰি আছে পুখুৰী একদম খোলা মোলা হৈ আছে দেখিছে বতৰটো মই আছোঁ ৰুমতে আছোঁ আৰু ক'তো যোৱা নাই যিহেতু ক'তো ওলাই যাব নোৱাৰোঁ জাষ্ট কোনে গাটো ধুই ওলাই আহিছোঁ বৰষুণটো দিবই দিয়া একদম খোলা মোলা কৰি আহিছে বতৰটো মানে ৰুমত আমাৰ ৰুমটোলৈ যোৱাই নাই মই নাযাওঁ মানে আমাৰ ৰুমটোত আজি তো 4টা বাজিছে তেওঁ এতিয়া ইয়াত পূৰা ভালকৈ পোহৰ হৈ আছে অসমত 4টা বাজি থাকিলে মানে আন্ধা নিচিনা হৈ থাকে বৰষুণটো যেনিবা আহি গ'ল একদম আহি গ'ল এতিয়া অলপ দিছে বৰষুণটো খোলা মোলা কৰি থাকোঁতে একদম লগে পাই গ'লি বৰষুণটো ইয়াৰ বৰষুণটো মানে বেয়া ডেঞ্জাৰ নিচিনা দিয়ে মানে একদম আমাৰ অসমৰ নিচিনা মানে টিপিক টাপাক কৰি নাথাকে একদম দিলে মানে একেবাৰে পূৰা জুচে দিয়ে আৰু জুচে দি বৰষুণটো এৰি দিয়ে চক নাই একদম লগে কেনেকুৱা বৰষুণ আহি গ'ল ইমান লগত বৰষুণ আহি গ'ল ডেঞ্জাৰ নিচিনা মানে আমাৰ অসমৰ নিচিনা নহয় মানে একদম ইয়াত বৰষুণটো দিলে একেবাৰে একদম দবা পিটা দি দিয়ে লগতে তাৰপিছত একেচাতে এৰিয়ে দিয়ে মানে ইয়াত ডবল ওলাই আছে দেই বৰষুণ যাক দিলে প্ৰায় 5 মিনিটমানহে দিলে তাৰপিছত বৰষুণ যাক এৰি গ'ল মানে ইয়াত মই কৈছোঁ ইয়াত যেতিয়া বৰষুণ দিয়ে ন দবা পিটা বৰষুণ দিয়ে আৰু লগে এৰি যায় এতিয়া লগে এৰিলে 5 মিনিটমান দিলে আৰু বৰষুণটো
এতিয়াও নাইকিয়া হৈ থাকিলে বৰষুণ চব নাই ৰুমত মানে এনেকৈ থাকি থাকি আমনি লাগি যায় অ' গেটখনৰ ওচৰৰ পৰা আহোঁগৈ অলপ যাব নহ'ব তাত অলপ অলপ বৰষুণটো পৰিয়ে আছে বৰষুণ তিতিব লাগিলে মানে আকৌ কৰোণা লাগি যাব গেটখন তলা মাৰি থোৱা আছেচোন গেট সোমাই আহিছোঁ দিয়ক আমাৰ ৰুমৰ ভিতৰত কি কিবা কৰি আছে হেৰি খুলিছোঁ দেই দাদা তই শুই আছে মানে মই শুই আছে এজনে কিবা কৰি আছে কিবা বনাই আছা নেকি হে নাই বনোৱা ভাত খালা নাই পিছত নাই খোৱা তোমাৰ নিচিনা মোৰ একেই অৱস্থাত একদম বেয়া হৈছে 5 minutes later. আমাৰ ভাবি আহিলি নেকি দেৰি এবেলা আছিলে ন আজি কি চাই আছে কমেডি ভিডিঅ' চাওঁ অলপ দেখা দিয়া ইয়াত মজা তোৰ বন্ধুসকল মানে গধূলিটো হৈ গ'ল 7টা বাজিলে এতিয়া 7টা বাজিছে যদিও ৰুমটো পোহৰ হৈ আছে অলপ চলপ বাহিৰলৈ গৈ চাওঁচোন পোহৰ হৈ আছে নে আন্ধাৰ হৈ আছে ন ভাবি যাবি জানো তো মই এতিয়া বাহিৰলৈ গৈ চাওঁ 7টা বাজিলে দেই আমাৰ ইয়াত বৰ্তমান 7টা বজাতো মানে ইয়াত পোহৰ হৈ থাকে গৈ চাওঁচোন বাৰু ওপৰত আহিলোঁ দিয়ক ওপৰত আকৌ ওপৰত মানে আজি কেইবাৰ আহিলোঁ বাৰু দুবাৰমান আহিলোঁ চাগে মই মানে মোবাইলটো এনেকৈ চাই আছিলোঁ ভিডিঅ' চাই থাকোঁতে কেতিয়া টোপনিটো ধৰিলে গমেই নাপালোঁ ধ্যান দি কিবা চাই থাকিলে মানে টোপনি ধৰি যায় মোৰ কি প্ৰব্লেম মানে এইটো তাৰপিছত 7টা বাজিলে ইয়াত পোহৰ হৈ আছে বঢ়িয়া পোহৰ হৈ আছে ওপৰত বৰষুণ দি আছিলে বৰষুণ যাক এতিয়া কমিছে একদম কাপোৰ চাপোৰ লৈ ধুনীয়াকৈ শুই আছিলোঁ ভিতৰত টোপনি গ'লোগৈ মানে বৰষুণটো দি আছে বন্ধুসকল এই দিনটো এনেকৈ পাৰ কৰি দিলোঁ আৰু আজি ঈদ বুলি কাইলৈৰ পৰা আকৌ আছে আমাৰ ডিউটি আছে আজি দিনটো এনেকৈ গ'ল তোমালোকক গোটেই ভিডিঅ' দেখাব নোৱাৰিলে কি হ'ব অলপ চলপকৈ দেখালোঁ কি কৰি থাকোঁ কেনেকৈ থাকোঁ অলপ চলপ কিনি দেখালোঁ তো ভিডিঅ'টো কেনেকুৱা লাগিলে জনাবা লাইক এটা কৰিবা পাৰিলে কমেণ্ট এটা কৰি দিবা চেনেলটো ছাবস্ক্ৰাইব কৰি দিবলৈ নাপাহৰিবা আজিলৈ বাই বাই আকৌ নেক্সট ভিডিঅ'ত লগ পাই আছোঁ কেনেকুৱা ধৰণৰ কণ্টেণ্ট ভিডিঅ' আনিব পাৰোঁ তো চাই লওঁ যিহেতু কৰোণা চলি আছে বন্ধ মই কৈছোঁৱে এই ভিডিঅ'টোতে কৈছোঁ কৰোণাৰ আকৌ বেছিকৈ হৈছে তৃতীয়টো ঢৌ বুলি ক'ব লাগিব তো তৃতীয়টো ঢৌ শেষ হোৱাৰ পিছত কৰোণা একেবাৰে নাইকিয়া হৈ যাব বুলি কৈছে মানে বন্ধ নিদিয়ে আৰু তো আজিলৈ বাই বাই আকৌ নেক্সট ভিডিঅ'ত কোনো লগ পাই আছোঁ